हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল আৰু আপোনালোকক সকলোকে মই প্ৰিয়ংকা কালেকচন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো মই এইখন চাদৰৰ ফুলৰ চানেকি খুব ধুনিয়া হয় আৰু এই চাদৰখন যদি চাব বিচাৰিছে আপোনালোকে তেতিয়া হলে একেবাৰে হেখৰ স্ক্ৰিনত দি দিম হেৰা চাব পাৰিব আৰু ডেসক্ৰিপচনতো দি দিম লিংকটো তাতে গৈ আপোনালোকে চেক কৰি চাব পাৰিব ফাৰ্ষ্টতে দিম এইটো গুটা ফুলটো খুব ধুনিয়া হয় চাদৰখন আৰু এয়া সক একেবাৰে বুজাই দিম ইজি হৈ যাব তিনিটা ঘৰ বহুৱাইছো সকলোতে আৰু তলৰ পৰা ওপৰলৈ আছে টোটাল 20 ডাল কে তিনিটা সেম একেলগে বহুৱা হৈছে তিনিটা লাইন আৰু তাৰ পিছত আপোনালোকে এটা সাইডে কি কৰিব ওপৰৰ পৰা সাইডাল কমুৱাব কোনখিনি কৈ আছো এটা আপোনালোকে ধৰিব পাইছে না জানো দেখুৱাই আছো বাৰু আপোনালোকক এইটো লাইনটো হেয়া চাৰিটা ওপৰৰ পৰা কমাব তলৰ পৰা চাৰি ঘৰ কমাব আৰু এইটো সাইডে ওপৰৰ পৰা চাৰিটা তলৰ পৰা চাৰি ঘৰ তেনেকে হৈ গল গুটা ফুলটো দেখুৱালো এইটোৱে মাজত হ'বগৈ দেখিব অলপ পিছত এইটো ফুলটো দেখিছে এইটো মাজত আহি গৈছে সো ইজি হৈ যাব আপোনালোকৰ কাৰণে তথাপি বুজাই দিম ধুনিয়াকে এতিয়া এইটো ফুলটো দেখুৱাম আপোনালোকক আৰু এইটো ফুলটো খুব ইজি হয় সেম তিনিটা সকলোতে তিনি ঘৰকে আৰু এটো ফিৰুৱা হয় হেতু কাৰণে ফাৰ্ষ্টতে গুটেখিনি দেখুৱাই দিছো একেবাৰে জুম কৰি পেলাই দেখুৱাম এতিয়া আপোনালোকক সো আপোনালোকে চাব কেডাল কি আছে সকলোখিনি কৈ দিম প্ৰথম যেটো লাইন দেখিছে আপোনালোকে এটো লাইনটো একদম তলৰ পৰা তিনি ঘৰ সকলোতে তিনি ঘৰ কৰি ওপৰলৈ আছে টোটাল 20 ডাল তাৰ পিছত সেকেন্ড লাইনটো দেখিছে সেকেন্ড লাইনটো চাৰি ঘৰ কমাই পেলাই ওপৰৰ ফালে চাৰি ঘৰ বহুৱাই দিব মানে তিনিটাকে বহুৱাইছো ন চাৰিবাৰ কৰিব আৰু তলৰ ঘৰটো পৰা চাৰি ঘৰ কমুৱা ওপৰৰ ফালে বাঢ়ি গল চাৰি ঘৰ আৰু হেতু সেম চাৰি ঘৰ কমুৱা আৰু ওপৰৰ ফালে চাৰি ঘৰ তাৰ পিছৰটো কিন্তু দেখিছে আপোনালোকে অলৰেডি একে সমান হ'ব কিন্তু ওপৰৰ ফালে আৰু কমি যাব সো হৈ গল এটো তাৰপিছত মাজত পাঁচটা ঘৰ গেপ এৰিছো এটো টোটাল পাঁচটা লাইন আছে দেখিছে তিনিটাকে পাঁচটা লাইন আছে তাৰ পিছত পাঁচটা ঘৰ গেপ দি প্লে আৰু নেক্সটটো আৰু এটোৱে সেম হয় হেতু সো একে আৰু হেতুত আৰু বুজাই না থাকো এইটো পাঁচটা ঘৰ এৰি প্লাই সেম হেতু হেনেকে সিস্টেমতে বহুৱাই যাব হেতু হৈ যাব আপোনালোকৰ তাৰ পিছতে মই যেটো আপোনালোকে দেখিছে তা ব্লু কালাৰ হেখিনি দেখুৱাম বাৰু যেখিনি ডিজাইন আছে এইখিনি আৰু কৈ না থাকো যেহেতু আপোনালোকে অলৰেডি বুজাই দিলো ফাৰ্ষ্টটো সো এইটো ধুনিয়াকে গ্ৰাফত তুলি ৰাখিব যি সকলক লাগে ইয়াৰ পিছতে মাজৰ ফুলখিনি যে যেটো আপোনালোকে তুলিলে গুটা ফুলটো যে এটা আছিল ওপৰত হেতুৱে হয় তথাপি আকৌ এবাৰ কৈ দিম বাৰু আৰু আপোনালোকৰ ইজি হৈ যাব তেতিয়া সো এতিয়া ফাৰ্ষ্টতে মই এইখিনি হোৱাৰ পিছত মাজৰ ফুলটো আপোনালোকক বুজাই দিম মাজৰ যেটো অকমান ৰাউন্ড কৰি আছে সেইখিনি কৈ দিম সেইখিনি হোৱাৰ পিছতে বাকি সাইডখিনি বুজাই দিম সো আপোনালোকৰ ইজি হৈ যাব যেনেকে কৰিছো তেনেকে যদি কৰে ইজি হৈ যাব এয়া চাও হেতুৱে এতে বহুৱা হৈছে কিন্তু কোনখিনি জাগাৰ পৰা বহুৱা হৈছে কোনখিনি ঠাইৰ পৰা সেইখিনি আপোনালোকে খালি এতে চাই ল'ব এয়া চাও ইয়াতে তিনিটা লাইন হেকেটাই বহুৱা হৈছে কোনটো ঘৰৰ পৰা জুম কৰি প্লাই দেখুৱাই দিছো আপোনালোকক হেনেকে কৰি প্লাই টোটাল 20 ডাল কে আছে আকৌ এবাৰ কৈছো তলৰ পৰা ওপৰলৈ 20টা লাইন আছে 20টা আছে মানে 20টা ঘৰ বহুৱাব লাগিব সেম আৰু এটা ঘৰ গেপ এৰি তিনিটা তেনেকে এইটো ওপৰৰ পৰা চাৰিটা তলৰ পৰা চাৰিটা কমালে বহুৱালে হিফালেটো ওপৰৰ পৰা চাৰিটা তলৰ পৰা চাৰিটা হৈ গল এটোটো অলৰেডি অলপ আগত কৰিলে আপোনালোকে তাৰ পিছতে আপোনালোকক দেখুৱাম ব্লু কালাৰখিনি যেখিনি সাইডত ডিজাইন আছে হেখিনি আৰু এইটোটো একেবাৰে ইজি হয় এইখিনিও ধুনিয়াকে আপোনালোকক বুজাই দিম বাৰু আপোনালোকে কমেন্টত কব যে আপোনালোকে বুজি পাইছে নে নাই তেতিয়াহে গম পাম মই ধৰিব পাৰিম মানে ধুনিয়াকে আপোনালোকে ধৰিব পাৰিছে নে নাই আৰু এইখিনি চাও যিখিনি গেপ আছিল সেইখিনি চাৰিটা ঘৰ বহুৱালে চাৰিটা ঘৰ বহুৱাৰ পিছত এটা দেখুৱাই আছো মই আপোনালোকক এইটো চাৰিটা ঘৰ বহুৱাৰ পিছত টোটাল ইয়ালৈকে আছে পাঁচটা ঘৰ আকৌ ফলে বহুৱাব লাগিব সেম একে লাইনত একে সমান তাৰ পিছতে সাইড এটো হোৱাৰ পিছতে ইফালে চাৰিটা ঘৰ বঢ়াব তাৰ পিছত আৰু চাৰিটা ঘৰ বঢ়াব তাৰ পিছত আৰু চাৰিটা ঘৰ বহুৱাব তেনেকে কৰি প্ৰায় 1 2 3 4 যেতিয়া আপোনালোকে এইখিনি কৰা হোৱাৰ পিছত তলত 4 লাইনটোত আহি পাব 4 লাইনটোত আহাৰ পিছত পুৰা আপোনালোকে দীঘলকে হিসাব কৰি প্লাই একে সমান ইকুৱেল হৈ যাব 7টা লাইন কৰিব লাগিব দেখুৱাম বাৰু এইখিনি পাঁচটা লাইন ওপৰত সমান একদম সমান তাৰ পিছত তেনেকে আৰু চাৰিটা ঘৰ কমালে তাৰ পিছত আৰু চাৰিটা ঘৰ কমালে তেনেকে একেবাৰে ইজি হয় আপোনালোকে জাস্ট আইডিয়াটো গম পালে হৈ গল মইতো কৈ দিছো ধুনিয়াকে সো 1 2 3 মানে এইখিনি চাওক দেখুৱাই দিছো 1 2 3 তাৰ পিছত 4
4 হৈ গ'ল আপোনালোকৰ 4 হোৱাৰ পিছত এইখিনি কৈছিলোঁ যে অলপ আগতে আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক এইখিনিৰ পৰা টোটেল ইয়ালৈকে আছে এয়া 7ডাল ঠিক আছে 7ডালত আপোনালোকৰ 4ডাল মানে 4টাতে শেষ হৈ যাব 4টা হ'ব লাগিবগৈ ওপৰৰ পৰা 4ডাল কমোৱালে এইটো আৰু ওপৰৰ পৰা 4ডাল কমোৱালে তাৰপিছত আৰু এইটো ওপৰৰ পৰা 4ডাল কমোৱালে তাৰপিছত আৰু 4ডাল কমোৱাৰ পিছত এটা স্পেচ নাই কাৰণে মই অলপ মানে তেনেকৈ বহুৱাই দিছোঁ 4ডালটো আপোনালোকৰ শেষ পইণ্ট হ'ব এইখিনি সো এইখিনি হোৱাৰ পিছত এতিয়া নেক্সটটো সেইফালে দেখুৱাম সেইখিনি আৰু বুজাই নাথাকোঁ যিহেতু এইখিনি বুজাই দিলোঁ ছেম হ'বগৈ সো সেইখিনি জুম কৰি পেলাই দেখুৱাই দিম যিসকলক লাগে ধুনীয়াকৈ তুলি ৰাখিব পাৰিব এইখিনি হোৱাৰ পিছত ডাইৰেক্টলি মই এইখিনি দেখুৱাই দিছোঁ তেতিয়া আপোনালোকৰ ইজি হৈ যাব ইয়াৰ পিছত আপোনালোকে এইখিনিটো কৰিলে অলৰেডি যিহেতু ফিৰোৱা ফুল হয় সো আকৌ এবাৰ তথাপি মই দেখুৱাই দিছোঁ যিহেতু মোৰ তাত কৰাই আছে সেইটো কাৰণে আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে নতুলিলেও হৈ যায় যিখিনি লাগে আপোনালোকে ধুনীয়াকৈ তুলি ৰাখিব তথাপি মই গোটেইখিনিয়ে দেখুৱাই দিম বাৰু আপোনালোকক সো ফ্ৰেন্ডছ এইটোৱে আছিল আজি আপোনালোকৰ ওচৰলৈ লৈ অহা ফুলৰ চানেকিটো খুবেই ধুনীয়া হয় আপোনালোকে তুলি ৰাখক পিছলৈ কাম আহিব যদি চাদৰ মেখেলাত তুলিব বিচাৰে খুব ধুনীয়া লাগে সো ভিডিঅ'টো কেনেকুৱা লাগিল আকৌ এবাৰ কৈছোঁ কমেণ্ট কৰিব আপোনালোকে মোৰো ভাল লাগে তেতিয়া পুনৰ নতুন ভিডিঅ' সৈতে আকৌ লগ পাম অহাকালিলৈ সো আজিলৈ এইখিনিয়ে টাটা বাই বাই